শিলচুক্তি নেকি? গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি মানে গৈ আছোঁ ম'হযুঁজ চাবলৈ গৈ আছোঁ। তো গতিকে মানে এতিয়া ধুনীয়াকৈ সুন্দৰকৈ ওলাই লৈ গৈ আছোঁ ম'হযুঁজ চাবলৈ। আৰু আপোনালোকে চাই থাকিব। আৰু এতিয়া সময় হৈছে 12:30মান বাজিছে। তো এতিয়া গৈ থাকোঁ ম'হযুঁজলৈ ওলাই লওঁগৈ ন। তো চাই থাকক ভিডিঅ'টো বলক। তো গাইজ তো ধুনীয়াকৈ এতিয়া কাপোৰ কানি পিন্ধি ওলাই ল'লোঁ। তো এইফালে আছে চাওক পূৰা চেণ্ডেল হোৱাইট ব্লেক আৰু পেণ্ট হোৱাইট ব্লেক আৰু টি চাৰ্ট ব্লেক আৰু এইফালে বাইক ব্লেক আৰু এইফালে আমাৰ GoPro হেলমেট ব্লেক GoPro ৰেডি। আৰু এতিয়া ধুনীয়াকৈ গৈ থাকোঁ আৰু চাই থাকক ভিডিঅ'টো বলক। তো গাইজ এতিয়া ধুনীয়াকৈ উঠি ল'লোঁ গাড়ীত আৰু এতিয়া যাবলৈ ওলাইছোঁ। আৰু এইফালে আছে কস্তুৰী। গৈ থাকোঁ দেই ম'হযুঁজৰ পৰা পুহি আনিম। ঠিক আছে ইয়া গৈ থাকোঁ। বাই বাই। তো গাইজ আহি পালোঁহি ম'হযুঁজৰ ঠাই। তো এই তাতে হ'ব ম'হযুঁজ। তো লগৰটোৰ কাৰণে ইয়াতে ৰৈছিলোঁ আৰু লগৰটোৱে ক'লে যে কমিটিৰ ওচৰত আছোঁ বুলি। আৰু গতিকে তালৈকে গৈ থাকোঁ এতিয়া। আৰু এইফালে বাইক চাইক পাওঁ নে নোৱাৰোঁ চাই লওঁ। তো তাতে গৈ লগ কৰোঁগৈ আৰু তাক বলক। খাতৰা আছোন এই মা রে বাবা। গাইজ আৰু এতিয়া কমিটিৰ ওচৰত তাক লগ কৰিব লাগিব। লগ কৰি গৈ থাকোঁ আৰু বাইকখন ইয়াতে ৰাখি দিওঁ। ৰাখি পেলাই গৈ থাকোঁ। হেল্ল' গাইজ তো এতিয়া ফিল্ডৰ ভিতৰত সোমাই আহিলোঁ। ফিল্ডৰ ভিতৰত বহি আছোঁ। এইফালে দাদা এজন লগ পালোঁ। দাদা আপোনাৰ নামটো? গাইজ নমস্কাৰ। চিনি পাইছেনে নাই নাজানো। মই নাৰায়ণ। আপোনালোকে নিশ্চয় যিসকলে জানে বা জানেই। লগতে আপুনি চাবৰ চেনেলটো আপোনালোকে চাইছে চাগে। এইফালে মোৰ ভাইটি এজন পাই গ'লোঁ। তেখেতৰ সুন্দৰ এটা নতুন চেনেল খুলিছে। চেনেলটোৰ নাম কি? পল এণ্ড কস্তুৰী ব্লগ। পল এণ্ড কস্তুৰী ব্লগ। আপোনালোকে অলপ মৰম চৰম দিব আৰু মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে আপোনালোকো দিব। কাৰণ চাওক উঠি অহা নতুন প্ৰজন্ম হয় নাই। গতিকে লাহে লাহে চবে ছাপৰ্ট কৰিব গতিকে খুব সুন্দৰ ব্লগ দিয়ে। আজি মই চোৱা নাই বাৰু। কৈছে যেনেকৈ মই চাম দাদা কিন্তু মোক লগ পাইছে মোক গম পোৱা নাছিলোঁ। গতিকে সেই তেনেকুৱা আমি ইজনে সিজনে ছাপৰ্ট কৰিলে আগুৱাই যাব পাৰিম। গতিকে চাগে ভাইটিয়ে গতিকে খুব সুন্দৰ ব্লগছ দি আছে। আপোনালোকে ছাপৰ্ট কৰিব তাক। কেনেকুৱা ভিডিঅ' বনোৱা ব্লগ। আৰু এইফালে এজন দাদা আছে। দাদাৰ নামটো কৈ দিয়ক। নীলসাগৰ মেধি। ঘৰ আপোনাৰ? ঘৰ হাবিবঙাবাৰী। আৰু বাকী যিকে নহওক লগ পাই ভাল লাগিল। ঠিক আছে। তো এতিয়া ম'হযুঁজ দেখাই থাকিম। আপোনালোকে চাই থাকিব আৰু সুন্দৰকৈ। এইফালে ম'হযুঁজ আৰম্ভ হৈ আছে চাওক গাইজ। কি হৈছে আজি যুঁজে নহয়চোন পলাইহে। কি হ'ল মানে গৰমৰ কাৰণে মহে যুঁজিবই বিচৰা নাই। তো এতিয়া মানে যুঁজ অকণমান টাইম বন্ধ আছে। গতিকে মানে এতিয়া আমি আছোঁ ফিল্ডৰ মাজত। আৰু এইফালে আমাৰ দাদা কেমেৰামেন। দাদা আলিতে বহি ল'লে নেকি? দিয়ক বঢ়িয়া। আৰু এতিয়া গৰমৰ কাৰণে মহে নুযুঁজে ন? আশা আছে এতিয়া। আপোনালোকে বহি দিয়কচোন।
হে বর্তমান শিশু থাকা মহালে 31 সালে উদ্বোধন করেছে জয়নালালী ভূতামাৰী আজমল আলী নাৱৰমাৰী আমচৰালী নাৱৰমাৰী আপোনালোকৰ মহালে 31 সময় অতিক্ৰম কৰিছে ফোনৰ মাজৰ পৰা মানুহবিলাক ওলাই যাওকচোন ঘৰৰ আগত মাত্ৰ 2জন মানুহে থাকক ভালকে বুজিবলৈ দিয়ক আপোনালোকে মনটো উপভোগ কৰিব পাৰিব গৰুৰ লগত তাত চিকি লৈছি ভালকে 1 মিনিট সময় অতিক্ৰম কৰিছে 2 মিনিট সময় অতিক্ৰম কৰিছে অলপ ঢিলা দিয়ে বুজি থকা মোৰ ভাল বৰ্তমান আপোনালোকে ফোনৰ মাজলৈ অলপ নিবলৈ চেষ্টা কৰক কি ক একদম নুঠিবি মানুহ কম আপোনালোকৰ মহালে 3 মিনিট সময় অতিক্ৰম কৰিছে 3 মিনিট সময় অতিক্ৰম কৰিছে ধন্যবাদ বৰ্তমান বুজি থকা মহালে 4 মিনিট সময় অতিক্ৰম কৰিছে 4 মিনিট জুৰিছে মৰিয়া ৰাইজে মনোযোগ দেখা বৰ্তমান বুজি থকা মহালে 5 মিনিট সময় অতিক্ৰম কৰিছে কমিটিৰ ওচৰত থকা মানুহখিনি আপোনালোকে বহি দিয়ে মহালে ধুনীয়া সুন্দৰ বুজি আছে আপোনালোকে আগত কিয় আছে নিলকত
মানুহখিনি মুক্তি দিছে ধন্যবাদ জ্ঞাপন কৰা হ'ল জয়নাল আলী গীতামাৰী আৰু নাৱামাৰী দুয়ো মানুহবোৰে আকৌ ধন্যবাদ জ্ঞাপন কৰা হ'ল দুয়ো একো নেদেখা হৈ গ'ল চব মানুহ উঠি একদম দৌৰা দৌৰি দৌৰিব নালাগে ঘৰত আহা চুকাই দিছে মানে মানুহ সোমাই বৰ্তমান যোগীভতাক মহালে 1 মিনিট সময় অতিক্ৰম কৰিছে গুৰুত্ব দিব বৰ্তমান থকা মহাৰাজ 2 মিনিট সময় অতিক্ৰম কৰিছে বৰ্তমান ভুগি থকা মহৰ মালিকলৈ অশেষ ধন্যবাদ আছে ৰাইজক দুখ দেখুৱাৰ বাবে আৰু হুলস্থুলৰ সৃষ্টি নকৰিব মহৰ দুৱাৰ নিগমৰ লাগিলে বাকী মানুহবিলাক বহি দিয়ক ৰাইজক ফল উপভোগ কৰি দিব আপোনাৰ বৰ্তমান ভুগি থকা মহৰে 3 মিনিট সময় অতিক্ৰম কৰিছে 3 মিনিট ওৱাল নিগমৰ বাহিৰে বাকী মানুহবিলাক বৰ্তমান
গাইছ এইফালে অলপ ফিল্ডৰ পৰা ছাইডত আহিছোঁ তো এইফালে আছে মহ চহবিলাক তো এইফালে মানে অলপ চাব আহিলোঁ ঘূৰিব আহিলোঁ আৰু দাদা এইটো যুঁজালে নে এইটো ক'ৰ হয় মহটো নৱাবস্তি অঁ জিকিলে নে হাৰিলে জিকিলে ন বঢ়িয়া তো এইফালেও আছে মহ এইটো মহ বোলে হাৰিলে দাদা হাৰিলে ন এইটো অঁ ক'ৰ আছিল এইটো মহ দলবাৰী ন এইটো মহ হাৰিলে বোলে তো এইফালে এটা আছে মহ এই তাত ৰাখিছে মহ আৰু এইটো জিকিলে আৰু তাকে অলপ আহিলোঁ বোলে এইফালে ছাইডৰ ফালে চাওঁ বুলি তো গাইছ আকৌ দেখুৱাই আছোঁ মহৰ যুঁজ আপোনাৰ লগত চাই থাকিব ভিডিঅ'টো তো গাইছ এইফালে আছে একদম পূৰা সৰ্ববৃহৎ এইফালে পূৰা ডাঙৰ মহ ক'ৰ হয় দাদা মহটো দলবাৰী অঁ যুঁজাবনে এইটো ফিল্ড চুক্তি নেকি অঁ অঁ এইটো বোলে ফিল্ড চুক্তি ল'ব তো গাইছ এইটো মহ চাই লওক মহটো এবাৰ কিমান পালোৱান মহ এইফালে অলপ ৰেষ্ট কৰি ৰাখিছে মহটো দেখাই থাকিম আপোনালোকক এইটো মহৰ যুঁজো আপোনালোকক দেখাম চাই থাকিব আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাই জনাব আৰু লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ সকলো কৰি দিব আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো গাইছ এইটো যুঁজাবলৈ গৈ আছে মহ এইটো চাওক এইটো মহৰ যুঁজ আপোনালোকক দেখাম আৰু এয়া যুঁজাবলৈ লৈ গৈ আছে তো আপোনালোকে চাই থাকক যুঁজা মহ এই মহটো যুঁজা দেখাব আপোনালোকে সকলোখিনি চাই থাকক গাইছ চাওক দলবাৰী অপেন চেলেঞ্জ কৰিম বুলি কোৱা মহটো লৈ আহিছে এতিয়া চাওক এইটো দলবাৰী মহটো অপেন চেলেঞ্জ কৰিম বুলি কোৱা মহটো এইটো চাওক গাইছ হেভি শ্বট গাইছ দলবাৰী সুন্দৰ যুঁজ আছে একদম সুন্দৰ যুঁজ আছে কাগজীয়া লৈছে মানে এতিয়া এনেকুৱা মই খেলি আছে ভুলি মিলে বাৰু ভুলিটো কম হোৱা জনাইছিলে দুইটা নাই উলিয়াই আছে বহুত টাইম বহুত টাইম একো মাৰি আছে বহুত টাইম পুৰা বালি উঠাই দিছে একদম প্ৰায় 2 মিনিট সময় অতিক্ৰম কৰিলে চাওক গাইছ বহি দিয়ক সুন্দৰ যুঁজ দলবাৰী পলম শেখ আৰু দলবাৰী ৰহম চাহালৰ মাজত হৈছে 2 মিনিট এই বল ৰখাই আছে এই পিছতে খেলিব
ধূলি ধূলি কৰি দিলে বঢ়িয়া বঢ়িয়া বৰাবৰ পৰিছে একদম বিদা গৈ দিব লাগিছিল দেই মানুহখিনি গৈ দিব আগত গৈয়ে আছে বহি দিয়ক এই মানুহ চাৰি মিনিট সময় অতিক্ৰম কৰিলে 4 মিনিট সময় সুন্দৰ যুঁজ বঢ়িয়া বঢ়িয়া ধূলি ধূলি কৰিছে একদম পুৰা ধূলি একদম পুৰা উঠাই দিছে বহুত দূৰ পালে যুঁজি যুঁজি মই ভাল কমিটিৰ ওচৰত থকা মানুহবিলাক বহি দিয়কচোন বহি দিয়ক কমিটিৰ ওচৰলৈ গুচি গ'ল আপোনালোকে মানুহ দুজনে ৰাখক বাকীবিলাক মানুহ বহি দিয়ক ৰাইজক খেল উপভোগ কৰিব দিয়ক অতি সুন্দৰ পিছৰ ফালৰ পৰা কোনে দলিকপল মাৰিছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন ধন্যবাদ জনাইছে খেল খেলক খেল খেলিব লাগে হাত জিকা হ'ব বৰাবৰ টক্কৰ একদম বেছ মানুহবিলাক ইমান বহি গ'ল বঢ়িয়া বুজা হৈ গ'লচোন কি আছে 5 মিনিট হৈ গ'ল 4 মিনিট কৈছে কমিটিয়ে কি হ'ব কি হ'ল মানুহ ক'ৰবাত ধেৰ আছে সেইকাৰণে ভয় খাইছে মহে সেইকাৰণে যুঁজা নাই মানুহ বহুত আছে সেইকাৰণে ভয় খাইছে মানুহবিলাক বহি দিয়ক মানুহবিলাক বহি দিয়কচোন আপোনালোক লাগি গ'ল মজা আমাৰ পশু চিকিৎসালয়ে অশেষ ধন্যবাদ থাকিল তেওঁ এই হাল মহৰ জুই নিৰ্বাচন কৰিছে দুই মহৰ মালিকক এবাৰ নাচি দিয়ক আৰু কৰণ সিং এবাৰ নাচি দিয়ক আপোনালোকে মাজতে পাথৰ
এই ফিল্ড ঘূৰিব এতিয়া ৰমচা জিকিল ৰমচা জিকিলে এইফালে য'ত চলি আছে চাওক আপোনালোকে এটা মই চিনি পাইছোঁ শিমলগুৰি আৰু বাকী এইটো মই চিনি পোৱা নাই শিমলগুৰি মইতো বাৰু চিনি পাইছোঁ এইফালে বহি আছো পুৰা আলিত আৰু এইফালে দাদাজনক কোনে চিনি পাইছে কমেণ্ট কৰি জনাবচোন হয় নামটো কৈ দিয়ক গকুল নাথ আৰু এখেতৰো এটা চেনেল আছে তো চাব আপোনালোকে সকলোৱে গৈ কি বুলি আছে গকুল ব্লগছ বুলি আছে আৰু এইফালে চলি আছে যুঁজ কি হ'ল ভাগৰ জীয়াই যায় যুঁজিছেচোন এই মানুহ সোমাই ফুটকি মানুহ সোমাই আছে সেইটো কাৰণে মানে মই এতিয়া যুঁজিব কি হৈছে আজি মানে যুঁজ মানে যুঁজিবই নোখোজে মহে ৰৈ যুঁজে মানে কি হৈছে মানে বেয়া মানুহ আছে বোলে ফিল্ডত সোমাই তো সেইকাৰণে মানে যুঁজ ভাল হোৱা নাই গাইছ ফিল্ডখনে বেয়া হ'ব বেয়া মানুহ যদি নাই ফিল্ডখনে বেয়া হ'ব মোৰ হিচাপত ফিল্ডখন বেয়া হ'ব নালাগে মানুহ বেয়া হয় মই ইমান ডাঙৰ মহ ইমান প্ৰকাণ্ড মহ যুঁজিবলৈ কাৰণে ভয় খাই আছে কি সুন্দৰ পিকচাৰ কোৱালিটিটো কেনেকুৱা হৈছে নাজানো তো মানে গতিকে মানে ভাল হোৱা নাই ইমান কোৱালিটিটো সিটো চাইডৰ পৰা হয় ভাল হ'লে অলপ তো এইটো চাইডৰ পৰা মানে ভাল হোৱা নাই ইমান চুকত যুঁজিছে না সেইকাৰণে কমিটিয়ে দেখা নাই আকৌ চট বঢ়িয়া সুন্দৰ গাইছ জবৰদস্ত একদম গাইছ বঢ়িয়া দাঙি দিছে গাইছ ধূলি চোতাত মানে নেদেখাই হৈ আছো একোৱে গাইছ বহি দিয়ক বঢ়িয়া এয়া চাওক আকৌ ৰৈ যায় মানে নুজুজা হৈ যায় মানে মহ কি হৈ আছে মানে ক'ব পৰা নাই লাগি গ'ল আকৌ মানুহ বাপৰে গাইছ তামাম মানুহ চাওকচোন ইমান মানুহ হ'বলা যুঁজ লগাবলৈ ইমান মানুহ হ'বলা কিহৰ প্ৰয়োজন চাওক পলাল ধূলি পৰা একো নেদেখা হৈছে তামাম ধূলি দাদা ক'ব মহে হ'ল এটা বাৰপূজীয়া আৰু হেৰি জালুগুটি বাৰপূজীয়া আৰু জালুগুটি চুমা ডেকা ৰজা বাৰপূজীয়া বাৰপূজীয়া পৰে আৰু বাৰপূজীয়া তৰাবৈ নহয় বাৰপূজীয়া তৰাবৈ আৰু এটা হ'ল হেৰি জালুগুটি আচ্ছা এইফালে জালুগুটি এইফালতো জালুগুটি আৰু সিফালতো 12 বজীয়া তো গাইছ যুঁজি আছে সুন্দৰ যুঁজ
গাইছ সুন্দৰ গাইছ এইফালে ম'হযুঁজ শেষ আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আৰু যিহেতু কষ্টুৰে কুঁহিয়া নিব কৈছিলে কুঁহিয়া দুডালমান লৈ লওঁ বুলি ভাবিছোঁ কুঁহিয়া দুডাল লৈ গৈ থাকোঁ ঘৰলৈ গাইছ এতিয়া ম'হযুঁজো শেষ আৰু আমিও ঘৰলৈ যাওঁ ম'হযুঁজ সমাপ্ত আৰু এইফালে আমিও গৈ থাকোঁ দাদা গৈ থাকোঁ দেই বাই বাই দাদা এইফালে এজন একদম কুঁহিয়া পৰ্যস্ত গৈ থাকোঁ আজি কাৰণে বাই বাই বহুত মজা তো গাইজ ম'হযুঁজ শেষ বৰ্তমান ঘৰলৈ গৈ থাকোঁ তো আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অকণমান লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ সকলোৱে কৰি দিব যিবিলাকে নতুন সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে কুঁহিয়া আৰু জেলেপি লৈ ল'লোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ তো আজি ভিডিঅ'টো বাই বাই গুড নাইট